আজি মানে আমার গরুমারি বিলোজান মানে 3 নম্বর ওয়ার্ডর দক্ষিণ গরুমারি বিলোজানের মানে রাস্তাটো যি অবস্থা আপনারা চাইছে অলরেডি যি অবস্থা মানে আমি ইয়াতে একটা মসজিদ আছে মসজিদে যাব নোৱাৰো সন্মুখত মক্তব আছে মক্তব ল'ৰা ছোৱালী পেটে যাব নোৱাৰে আৰু মানে এনেকুৱা অৱস্থা আজি যদি এটা মানুহ মানে ইমান মানে কি কয় ৰোগী মানুহ এটা অৱস্থা হয় ইমাৰ্জেঞ্চি লৈ যাব নোৱাৰো এনেকুৱা অৱস্থা হৈছে তো আমাৰ ৰেকৰ্ড চাহানক আমি মানে অনুৰোধ জনাইছোঁ যাতে একবাৰ আহি পেলাই চাই যাওক এনেকুৱা অৱস্থা আপুনি চালেও মানে আপুনিও ক'ব যে ৰাস্তাখনৰ অৱস্থা বহুত বেয়া তো একবাৰ অনুৰোধ জনাইছোঁ আহি পেলাই আমাৰ ৰাস্তাটো কামটো কৰি দিব লাগে আৰু আমাৰ মানে চাৰিআলিৰ পৰা মানে এইখিনিতে বহুত ল'ৰা ছোৱালী আছে স্কুলত তো ল'ৰা ছোৱালীকেইটা মানে বহুত অসুবিধা হৈছে স্কুলত যোৱাৰ কাৰণে তো আমি বিশেষ অনুৰোধ জনাইছোঁ ৰেকৰ্ডিং চাব ডাঙৰীয়াক একবাৰ আহি পেলাই চাই যাওক আৰু ৰাস্তা কামটো অতি সোনকালে কৰি দিব লাগে এই আমাৰ আমি সন্তলি এই চুমৰীয়া সমষ্টিৰ দক্ষিণ গড়েমাৰী বিলোজানৰ নিবাসী এইখন ৰাস্তা আজিৰ পৰা নহয় আমাৰ দেশখন স্বাধীন হোৱাৰ পিছৰ পৰাই এই ৰাস্তাখন এনে বেয়া অৱস্থাত আছোঁ এই ৰাস্তাখনত আমি মোটামুটি বিগত 10টা বছৰ আমাৰ মাননীয় বাইদেউ নন্দিতা দাসক MLA বনাইছিলোঁ এই ৰাস্তাখন আৰু কাম কৰাৰ কাৰণে বহুতবাৰ আনিছোঁ চায়ে গেছে কিন্তু ৰাস্তাখন হৈ উঠা নাই নৱনিৰ্বাচিত আমাৰ চমৰীয়া সমষ্টিৰ আমাৰ মাননীয় বিধায়ক ৰেকিবউদ্দিন সাহেব আপোনালোকৰ জৰিয়তে আমি তেওঁক আমি এইখিনি ক'ব বিচাৰিছোঁ যে আপুনি আহক এবাৰ চাই যাওক আমাৰ ৰাস্তাখনৰ আমি মানুহ হিচাপত আমি এই ৰাস্তাখনত কেনেকৈ বসবাস কৰোঁ চলাচল কৰোঁ বহুত বেয়া অৱস্থাত আপোনালোকে চাই আছে আমি আমাৰ বিধায়ক সাহেবক আমি অনুৰোধ জনাম এবাৰ হ'লেও আহি পেলাই আমাৰ ৰাস্তাখন এনেকুৱা বেয়া অৱস্থাত আমি এটা বেমাৰী লৈ পেলাই যাব পৰা নাই আমি আমাৰ ইয়াতে মছজিদ এখন আছে এই মছজিদখনতো আমি নমাজ পঢ়িবৰ কাৰণে আহিব পৰা নাই এনেকুৱা অৱস্থাত আমি ইয়াতে ৰাস্তাখনত আমি পৰি আছোঁ সেয়ে আমাৰ ইয়াতে পঞ্চায়ত আছে আমাৰ বিধায়ক সাহেব আছে আৰু মই আপোনালোকৰ জৰিয়তে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহেবকো আমি অনুৰোধ জনাম যে আপুনিও কমচে কম মানুহখিনিৰ ফালে চাই পেলাই হ'লেও আমাৰ এই ৰাস্তাখনত দৃষ্টিগোচৰ কৰিব লাগে এইখিনি আৰু আমাৰ দুৰৱস্থা ৰাস্তাটো মোটামুটি আমাৰ ইয়াতে সিমান দীঘলীয়া নহয় মোটামুটি 1.5 কিলোমিটাৰ সেনেকৈ এটা হ'ব গোটেইখিনি ৰাস্তা এনেকৈ বেয়া হৈ আছে